भबानीपुर सरभोग विधानसभा बियाबनि खेल महारन 2.0 जागायबाय। भबानीपुर बियाबनि एमएलए फणिधर तालुकदारा 15 डिसेम्बर रबिबारखालि बरपेटा रडनि मिनि स्टेडियामाव भबानीपुर सरभोग विधानसभा बियाबनि खेल महारन 2.0 खौ बेखेवनानै होयो। गेलेमु बिथिङाव हादरसानि खना खनला थानाय रोंगौथि गोनां लाइमोनफोरा गावबा गावनि रोंगौथिखौ दिन्थिनायनि खाबु महरै हादरसा सरकारनि स्पर्ट्स एन्ड युथ वेलफेयार बिफाना हादरसानि मोनफ्रोमबो विधानसभा बियाबनि सिङाव खेल महारन 2.0 खौ बानजायदों। रबिबारखालि मोनसे रंजाखांनाय थासारिनि गेजेरजों बरपेटा मिनि स्टेडियामाव भबानीपुर सरभोग विधानसभा बियाबनि खेल महारन 2.0 जागायो। 1400 गेलेगिरिफोरा बाहागो लानायजों जागायजेननाय खेल महारन 2.0 बेखेवनाय हाबाफारियाव भबानीपुर बियाबनि एमएलए फणिधर तालुकदारजों लोगोसे बरपेटा जिल्ला बिजेपिनि आफादगिरि अनिल कुमार दास, भबानीपुर सरभोग बियाबनि खेल महारन सामलाय आफादनि गाहाय सामलायगिरि मनजित दास आरो गोबां मानगोनां सुबुङा बाहागो लादोंमोन। আমার মুখ্যমন্ত্রী মহোদয় এইটো এটা আঁচনি, অভিলেখী আঁচনি, যিটো আঁচনিৰ জৰিয়তে গাঁৱে ভূঞে থকা প্ৰতিভাখিনি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ আৰু যোৱাবাৰ আমি হৈছোঁ, এইটো কৃতকাৰ্য হৈছোঁ। এইবাৰ 2.0 আমাৰ খেল মহাৰণ আৰম্ভ হ'ল। প্ৰথম পৰ্যায়ত আমাৰ পঞ্চায়ত লেভেলত হৈ গ'ল, দ্বিতীয় পৰ্যায়ত আজিৰ পৰা আমাৰ সমষ্টি ভিত্তিত আৰম্ভ হ'ল আৰু আমি আশা কৰিছোঁ আমি জিলা ভিত্তিত এটা ৰাজ্যিক ভিত্তিত এই সৰভোগ ভবানীপুৰ সমষ্টিৰ পৰা বহুত বঁটা আনিবলৈ সমৰ্থ হ'ম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আছিল, সপোনৰ আজি বাস্তৱ ৰূপ পালে। আজি বিভিন্ন গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চলত যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিছিল, যিসকলে প্ৰতিভা দেখুৱাইছিলে, পাৰদৰ্শিতা দেখুৱালে, তেওঁলোকে নিৰ্বাচিত হৈ আজি সমষ্টি ভিত্তিক খেলত অংশগ্ৰহণ কৰিলে আৰু এই সমষ্টি ভিত্তিক খেলত যিসকলে পাৰদৰ্শিতা দেখুৱাব তেওঁলোকে জিলা পৰ্যায়লৈ যাব। ইতিমধ্যে সমগ্ৰ বৰপেটা জিলাৰ বিভিন্ন সমষ্টিত খেল যোৱা 5 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে আৰু অহা 18 ডিচেম্বৰত আমাৰ সৰভোগ ভবানীপুৰ বিধানসভা সমষ্টিত সামৰণি পৰিব। ইতিমধ্যে 20খন জিপি আমাৰ সমষ্টিত আৰু 3টা আমাৰ পৌৰ এলেকাৰ সকলে চিলেকশ্যন হৈছে। তেওঁলোকৰ প্ৰায় 1400 মান খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত যিসকলে ইয়াত নিৰ্বাচিত হ'ব তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব, তেওঁলোকে জিলা ভিত্তিত অংশগ্ৰহণ কৰিব। জিলাৰ পিছত তেওঁলোকে যিসকল পাৰদৰ্শিতা দেখুৱাব তেওঁলোকে ৰাজ্যিক ভিত্তিত। আজি আমি এই খেল মহাৰণৰ জৰিয়তে চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আছিল, এই সপোনটো বাস্তৱ ৰূপ হৈছে। তেখেতে যিখন আঁচনি যুগুত কৰিছিল, এই আঁচনি আজি সফল হৈছে বুলি আমি আপোনালোকে এইফালেৰে এপাক ঘূৰিব লাগিব। লাহে লাহে আগে আগে থাকে আমাৰ মানুহ গৈ আছে, পুলিচ প্ৰশাসন গৈ আছে।